ৰঙালী বিহু মোৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি এতিয়া বিহু মাৰিব ওলাইছোঁ। আজি বহাগৰ 1 তাৰিখ আমি বিহু মাৰিব ওলাইছোঁ। এই গলত গামোচাখন ল'লোঁ, কঁকালত মাৰিলোঁ, টঙালিটো মাৰি ল'লোঁ। ঘৰৰ সন্মুখত ফুলজোপা চাওক, ফুলজোপাটো মন কৰক এই ফুলিছে। দেখিছে কি ধুনীয়াকৈ ফুলিছে এয়া ফুল চাওক। এইজোপা হ'ল ৰঙা গোলাপ, এইজোপা হ'ল বগা গোলাপ। বিহুলৈ বুলি ওলালোঁ। আৰু এইপিনে বমাই বহি আছে। এইপিনে এয়া মৌচম হয়, এইপিনে এই ওলালে ৰেডি হ'ল। আৰু এইপিনে এয়া নাচনীবিলাক দেখিছে, এইপিনে ৰেডি হৈ আছে নাচনী। এইপিনে অঞ্জনা বাই পূৰা মেকআপ কৰি আছে নাচনীকেইজনীক ধুনীয়াকৈ। এইপিনে খোপাত কপৌ ফুল, হাতত গামখাৰু, ডিঙিত গটামান যদি পিন্ধি আছে এইপিনে দেখিছে। আৰু আমি এতিয়া বিহুলৈ ওলাই যাওঁ চাওক। আৰু এয়া চাওক আমি বিহু মাৰিব গৈ আছোঁ নাচনীৰ লগত লৈ। এয়া ঢুলীয়া আৰু এইপিনে পাছত আছে দাদা আছে এইপিনে দেখিছে। নাচনী ঢুলীয়া পূৰা গৈ আছোঁ আমি। বৰ্তমান এই ওলাই গৈছোঁ আবেলি এতিয়া ঠাণ্ডাকৈ বিহু মাৰিব গৈছোঁ। জাষ্ট ওলাইছোঁহে এতিয়া। কাষতে শিৱ মন্দিৰ এটা আছে, এয়া দেখিছে। আমি বিহু মাৰিব গৈছোঁ।